এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টোৰ কাৰণে মই সেই ছোৱালীজনীক ক্ষমা বিচাৰিছোঁ। মোৰ বহুত জনপ্ৰিয় ইউটিউবাৰ বিকাশ আমিন বৰ্তমান বিতৰ্কত মাজত সোমাই গৈছে। বিকাশ আমিনে এজনী ছোৱালীক ৰোষ্ট কৰাৰ পৰা বিকাশ আমিন বিতৰ্কত সোমাই গৈছে। বিকাশ আমিনৰ ওপৰত বোলে 3খনমান থানাত কেছ দিয়া হৈছে। মই তাৰপিছত কেছ দিয়া হৈছে, হোৱাৰ পিছত এতিয়া বিকাশ আমিনে যোৱা কালি না তাৰ আগদিনা ইউটিউবত এটা ষ্টেটাছ দিছে, ফ্ৰেণ্ডছ, মই বহুত ডাঙৰ বিপদত পৰিছোঁ, প্লিজ হেল্প মি। বিকাশ আমিন, আমি তোমাৰ একো হেল্প কৰিব নোৱাৰোঁ বুজিছা। তুমি যিকোনো কাম কৰাৰ আগত 100 বাৰ ভাবিব লাগে। আৰু তোমাৰ কিমান ভাল কেৰেক্টাৰ মোৰ জানা আছে। তুমি স্লেং লেংগুৱেজ ইউজ নকৰিব পাৰা, তুমি বেয়া কথা নক'ব পাৰা, কিন্তু তুমি যোনটো ষ্টাইলত কোৱা না কথা, মানে কি ক'ম আৰু যায়, তুমি বেয়া কথা নক'ব পাৰা। ইমান বেয়া মানে তোমাৰ এক্সপ্ৰেশ্যনটো বহুত বেয়াকৈ মানে বুজায় আৰু বহুত বেয়া বুজায়। সেইকাৰণে কৈছোঁ তুমি অলপ ভাল হোৱা, মানে যিকোনো কাম কৰাৰ আগত 100 বাৰ চিন্তা কৰিবা। 100 বাৰ চিন্তা নকৰিলে আৰু বেছিকৈ চিন্তা কৰিবা, এই কামটো কৰিলে ভাল হ'ব না বেয়া হ'ব। এতিয়া আৰু এটা কথা কৈ আছোঁ বিকাশ আমিন তোমাক, তোমাৰ এতিয়া 400K ছাবস্ক্ৰাইবাৰ আপ হ'ল চাগে। 400K মই যোৱাকালি চাইছিলোঁ, এতিয়া বাঢ়িব পাৰে তোমাৰ ভিডিঅ' বহুত লাখ লাখ জনতাই চাই আছে বুজিছা। সেইকাৰণে অলপ থাম্বনেইলটো তুমি অলপ ভাল কৰা আৰু ছোৱালীক অলপ সন্মান কৰিবলৈ শিকা বুজিছা। 1 নম্বৰ কথা, তুমি ছোৱালীক সন্মান কৰিব নাজানা। তোমাৰ ঘৰত বাইদেউ ভণ্টি নাই নেকি হা? ছোৱালীক সন্মান কৰিব শিকা বুজিছা। ইমান বেয়াকৈ নক'বা, ক'বা কিন্তু তুমি লাগাত কৰি বেছি বেয়াকৈ কোৱা বিকাশ আমিন। অলপ বেছি নহয়, 1% হ'লেও সন্মান কৰিব শিকা, ইমান বেয়াকৈ নক'বা। তুমি লাগাত কৰি বেছি ছোৱালীক বেয়াকৈ কোৱা। আৰু থাম্বনেইলবোৰ ছোৱালীৰ ফটো লগাই ইমান বেয়া বেয়াকৈ কিয় দিয়া বুজিছা? কিয় দিয়া মানে মই বুজি নাপাওঁ। মই দিব নোৱাৰোঁ নেকি? মই দিব পাৰোঁ। মই সেইকাৰণে যিমান পাৰোঁ নিদিওঁৱে, যিখিনি মোৰ জানো আৰু যিখিনি বুজোঁ মই সেইখিনি দিওঁ, তাতকৈ মই বেছি নেদেখাওঁ বুজিছা। অভাৰ স্মাৰ্ট নেদেখাবা। 100 বাঘ মাৰিলে বাঘৰো মৰণ বুজিছা বিকাশ আমিন। এতিয়া তোমাক হেল্প লাগে, আমি একো হেল্প কৰিব নোৱাৰোঁ। তোমাৰ যিমান ফেন ফলোয়িং আছে তাৰে কিছু ষ্টেটাছত তোমাৰ যোনবোৰ কমেণ্ট আহিছিল, কিছু কমেণ্টৰ স্ক্ৰীনশ্বট আছে, চাব পাৰে আপোনালোকে। মই স্ক্ৰীনশ্বটবোৰ দেখাই দিম। বিকাশ আমিনৰ ফ্ৰেণ্ডছবোৰে ইমান ধুনীয়া ধুনীয়া কমেণ্ট দিছে।